হেল্ল' গাইজ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ' চাই যদি ভাল পায় প্লিজ ধুনীয়াকৈ এটা ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু ধুনীয়াকৈ এটা ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ। আৰু স্কিপ নকৰাকৈ চাব প্লিজ ধুনীয়াকৈ। আৰু মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে থেংক ইউ ভেৰি মাছ সকলোকে। এইজোপা আমাৰ লেচু গছ, মানে বহুত লাগে, যেতিয়া লাগিব দেখাম বাৰু। আৰু আজি আমি খাইছোঁ, আমাৰ বেলেগ নাই কোনো, আমাৰ ঘৰতে আৰু মা ল'ৰাকেইটা, তাৰপিছতে আমি মই আৰু ভতিজা ল'ৰা দুটা মাতিম আৰু ভাড়াঘৰত থকা ল'ৰাজন এনেকেই। এইফালে ইহঁত দেখিছেনে, ইহঁতে পূৰা দৌৰি দৌৰি গৈ আছে। এইটো আমাৰ কৰিডৰ হয় আৰু এইটো আমাৰ ডগী, ইও আমাৰ এটা ফেমিলি মেম্বাৰ নিচিনাই হৈছে, বহুত কিউট, বহুত মৰম লগা হয় সি। তাৰপিছত এইফালে এয়া আমাৰ চৌকা জ্বলাই লৈ মানে পূৰা মুৰ্গী পোৰাত লাগি আছে আৰু মানে জুইত মই বনাই বহুত ভাল পাওঁ দেই। আৰু এতিয়া ঠাণ্ডা দিন যিহেতু মানে জুইকুৰা থাকেই আৰু জুইত বনোৱা বস্তুবোৰ খাবলৈ এনেও বহুত টেষ্টি হয়। আৰু এয়া পূৰা ফুকি ফুকি বেচেৰা অফিচৰ পৰা আহি পায়ে। তাৰপিছত এইজনী মই এয়া দেখাই দিছোঁ আৰু অলপমান মোকো চাওক আপোনালোকে। আৰু এয়া এইফালে কৰি আছে এজনী মই। আৰু এইফালে মানে কি সন্ধিয়া সময়ত পোৱালীবিলাকক এনেকৈ গৰম পানীত হেৰি কৰিলে মানে ভৰি তিয়ালে ভাল আৰু সিহঁতৰ আৰু তেল চেল সানি দিওঁ মই। তাৰপিছতে এইফালে এয়া এইটো কণী দেখিছে, কণী পাৰা মুৰ্গী আছিলে, মাৰিব লৈছিলে এটা, মৰিলেগৈ এটা। এইফালে দেখিছোঁনে, ইমান বেয়াও লাগিছে, মানে কি ক'ম আৰু, উপায় নাই, যি হ'ল আৰু তাৰপিছতে এয়া এইফালে আমাৰ এইটো পদূলি গৈ আছে কলপাত কাটিবলৈ গৈ আছে। ইয়া গৈ পালেগৈ, এয়া পাত কাটিব। পাতত খাই বহুত ভাল লাগে। কোনে কোনে পাতত খাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাব। মই কিন্তু বহুত ভাল পাওঁ দেই পাতত খাই। কলপাতত খাই কিবা মানে বেলেগ এটা টেষ্ট উঠে। মাছ মাংস বুলি নহয়, নিমখ ভাতকেইটা খালেও কিবা এটা ভাল লাগে, মানে বহুত ভাল লাগে কলপাতত খাই। তাৰপিছত এয়া পূৰা গৈ আছে আৰু এইটো আমাৰ গোঁসাই ঘৰ আধৰুৱা হৈ আছে, পিছত দেখাম বাৰু মই। সেইফালে আমাৰ দাদাহঁতৰ ঘৰ, জেঠালহঁতৰ। আৰু এইফালে আমাৰ এইটো আগপিনখন পদূলি, এইফালে ৰাস্তালৈ যায় আৰু এইখন আমাৰ সৰু ল'ৰাটোৰ জাম্পাৰ। আৰু এইফালে কৰিডৰ, এইফালে এয়া দুইটা খেলি আছে আৰু চাইকেলখন লৈ পেলাই মানে পূৰা। এইফালে ৰাতি এয়া আয়োজন, এয়া চালাড, এইফালে এয়া আলু ফ্ৰাই কৰি থৈছোঁ মই, পূৰা মছলা পিঠাত লাগি আছোঁ। এইফালে এয়া মাংস, চাওকচোন ইমান ধুনীয়া হৈছিলে কালাৰটো, সঁচাকৈ বহুত ধুনীয়া হৈছিলে। আৰু মই চব মানে পিচি মছলাবোৰ দিছোঁ, পেকেট ইমান ইউজ কৰা নাই, খালি চিকেন মছলাটোহে পেকেট ইউজ কৰিছিলোঁ। এইফালে এয়া চালাড, আৰু মাংসৰ লগত চালাডটো খাই মানে কিবা এটা ভাল লাগে আৰু মই সেইকাৰণে মোৰ চালাডটো থাকেই, মোৰ ভিডিঅ'বোৰত দেখা পাবই চাগে চালাডটো। তাৰপিছতে আৰু আৰু ইমানেই আছিলে আয়োজন। এয়া মই পূৰা ধনিয়া পাত কাটি আছোঁ বহি লৈ। সেইফালে ইটো আমাৰ ডগী বহি আছে, সিও মা বহি আছিলে, মায়ে ভিডিঅ'ত নোলাই লাজতে, মানে মায়ে উঠি গুচি গ'লগৈ। তাৰপিছতে আৰু ইমানেই এয়া দেখিছে পূৰা ফুটফুটকৈ। এইটো আমাৰ মানুহজনে চাই আছে মোক ধুনীয়াকৈ ৰৈ পেলাই। তাৰপিছতে এজনী মই ফাইনেলি এয়া হৈ গ'ল। এইখিনি আছিলে আমাৰ কাৰণে মুৰ্গী মাংস। তাৰপিছত এইটো আছে মা আৰু পোৱালীকেইটাৰ কাৰণে। তাৰপিছতে এইফালে ইয়াত চালাড, বেছি আইটেম কৰা নাই, বাছ ইমানেই আৰু এইফালে এখন ধুনীয়া দালি, ধনিয়া পাত আৰু ওলকবি দি ধুনীয়াকৈ দালি এখন। তাৰপিছতে ইমানেই আয়োজন। আৰু এয়া আমি সকলোৱে খাইছিলোঁ। মোৰ ভিডিঅ' চাই ভাল পাইছে বুলি যোনে ছাবস্ক্ৰাইব